ইছলাম ধৰ্মাৱলম্বী সকলৰ বাবে আহিল এক সুখবৰ। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ'ব 3D মছজিদ। অতি কম দিনৰ ভিতৰতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব এই 3D মছজিদ। এইটো বিশ্বৰ প্ৰথমটো 3D মছজিদ নিৰ্মাণ কৰা হ'ব ডুবাইত। নিজৰ স্থাপত্য ভাস্কৰ্যৰ বিখ্যাত কৰাৰ বাবে নিৰ্মাণ কৰা হ'ব এই মছজিদ। 2025 চনৰ ভিতৰত এই মছজিদৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু এই কথা ঘোষণা কৰিছে ডুবাই প্ৰশাসনে। এই মছজিদ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত একেলগে 600জন লোকে নামাজ পঢ়িব পাৰিব। ডুবাই পৰ্যটকৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ডুবাইত আহে পৰ্যটকসকল। এইবাৰ পৰ্যটকসকলে ডুবাইৰ 3D মছজিদ দৰ্শন কৰি আনন্দ লাভ কৰিব। সদায় নতুন নতুন আৱিষ্কাৰ কৰি বিশ্ববাসীক চমক প্ৰদৰ্শন কৰিব। এইবাৰ বিশ্ববাসীক ৰোমাঞ্চিত কৰিবৰ বাবে ডুবাইৰ নতুন চমক 3D মছজিদ। ইছলাম ধৰ্মাৱলম্বী সকলৰ বাবে আহিল এক সুখবৰ। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ'ব 3D মছজিদ। অতি কম দিনৰ ভিতৰতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব এই 3D মছজিদ। এইটো বিশ্বৰ প্ৰথমটো 3D মছজিদ নিৰ্মাণ কৰা হ'ব ডুবাইত। নিজৰ স্থাপত্য ভাস্কৰ্যৰ বিখ্যাত কৰাৰ বাবে নিৰ্মাণ কৰা হ'ব এই মছজিদ। 2025 চনৰ ভিতৰত এই মছজিদৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু এই কথা ঘোষণা কৰিছে ডুবাই প্ৰশাসনে। এই মছজিদ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত একেলগে 600জন লোকে নামাজ পঢ়িব পাৰিব। ডুবাই পৰ্যটকৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ডুবাইত আহে পৰ্যটকসকল। এইবাৰ পৰ্যটকসকলে ডুবাইৰ 3D মছজিদ দৰ্শন কৰি আনন্দ লাভ কৰিব। সদায় নতুন নতুন আৱিষ্কাৰ কৰি বিশ্ববাসীক চমক প্ৰদৰ্শন কৰিব। এইবাৰ বিশ্ববাসীক ৰোমাঞ্চিত কৰিবৰ বাবে ডুবাইৰ নতুন চমক 3D মছজিদ।